খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই আৰু বৰ্তমান মোৰো ভাল। আজি বিশ্বকৰ্মা পূজা, সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মোৰ পল্লৱী ব্লগছৰ অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক কৰিব আৰু ভাল পালে কমেণ্ট কৰিব, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। তো আজি বিশ্বকৰ্মা পূজা নিয়মটো অকণমান কৰিছোঁ বুলি ভাবিলোঁ আপোনালোককো দেখাওঁ। এতিয়ালৈকে পূজা আৰম্ভ হোৱা নাই, তো মানুহজনে গাড়ীখন মালা চালা লগাই আছে, তো তাকে চাওঁ। মই এনেকৈ লগাবলৈ কৈছিলোঁ। তোমাক কেইখন বৰ তুমিহে ধনী দেই, তুমিহে ধনী, আমি দুখীয়া। চাহফালে আহাচোন। তোমাৰ গাড়ী কেইখন? তোমাৰ গাড়ী কেইখন? নাই কৰা ভিডিঅ'। তোমাৰ কেইখন গাড়ী? তুমিহে ধনী দেই, গম ন? তো এইফালে ধুনীয়াকৈ একদম পূজা কৰি লৈছোঁ, ধূপ লগাই দিছোঁ। ধূপটো আনি ভিতৰতে লগাই দিলোঁহি, কাৰণ তাত লগাবলৈ অসুবিধা। ইয়াতে ধুনীয়াকৈ ৰাখি দিলোঁ। তো পূজা আৰম্ভ হৈ গ'ল। এতিয়া বিশ্বকৰ্মা পূজা প্ৰায় হৈয়ে গ'ল, আৰম্ভ কৰিলোঁ। গাড়ী চাড়ী একদম ফূৰ্তি ৰেডি। মাইহঁতক ফূৰ্তি দিলোঁ, মই নিমখ তেখেতে দি দিলে। পূজা হৈ গ'ল আৰু এতিয়া প্ৰসাদ দি দিব লাগিব। আমাৰ মালিকৰ ঘৰত দি দিব লাগিব আৰু ছাইডতে আছে মানুহ, তেওঁলোককো দিব লাগিব। তো এনেকৈয়ে মোৰ বিশ্বকৰ্মা পূজাটো আমাৰ পাতিলোঁ এবাৰ। তো মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে জনাব সকলোৱে। আজি একদম মেখেলা চাদৰ পিন্ধি একদম পূৰা চিম্পল, ন' মেকআপ। তো আমাৰ এখেত দোকান গৈছিল, কিবা কিবি বস্তু নাছিলে, তো কি কি আনিলে চাওঁ আহক। কি কি আনিছে চাওঁ। চাহপাত চেনি দি থৈ চাহপাত চেনি আনিছে, ইমানে আৰু।
এইফালে প্ৰসাদ চবৰ কাৰণে একদম ৰেডি কৰি ল'লোঁ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ। তো কেনেকুৱা পালে চাই জনাব। ধন্যবাদ, বাই বাই।